কাম কয় চিল্লাই এনেকুৱা কথা কৈছিল আজি আপোনালোকে দেখিছে ইয়াত কোনো মানুহ অৱৰ বুলিও নকয় তেওঁলোকে অলপ চেণ্টিমেণ্ট আছে নহয় কাৰণ বড়ো মুভমেণ্টৰ তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে নন বছ স্পিকিং মানুহখিনি তেওঁলোকে নিজৰ অধিকাৰত লাগি আছে তাত কোনোবা ব্ৰজেন মহন্ত আহি যেতিয়া তেওঁলোকৰ হৈ কথা কয় তেওঁলোকে ভাল পায় কিন্তু আজি দুখৰ দিনত এই গোটেই মানুহখিনি কাৰ প্ৰেছাৰত হাই হৈছে কাৰ কি হৈছে 2-4জনতো মৰিব লগা কণ্ডিশ্যন হাৰ্ট এটেক হৈ এই সময়ত তেওঁলোকে এনেকুৱা ফাল্টু কথা ক'বই নালাগে মই সেইকাৰণে কৈছোঁ ইয়াৰ পিছত যদি ব্ৰজেন মহন্ত গৈ ক'ৰবাত 2-4 পিঠ খাই আহে তাৰ কাৰণে কোন NDA জগৰ হ'ব তাৰ কাৰণে নৱসেনা জগৰীয়া হ'ব গতিকে সেইকাৰণে কৈছোঁ যে পাৰ্চনেলি নৱসেনাক যাতে এটাক নকৰে ঠিক আছে চাৰ্টিফিকেট মই লোৱা নাই চৰকাৰে দিছিলে আজি বেটী প্ৰমীলা নিব্ৰহ্ম তাই আজি কৈছে নৱসেনা ভুৱা ঠিক আছে তুমি 2009 চনত হয়নে কৈছে ছাত্ৰ সন্থা হয়নে কৈছে সংগঠন সংঘ অসম চৰকাৰ তেওঁলোকে কি সিদ্ধান্ত কৰিলে দাস ডেকা কছাৰী যিবিলাক উপাধি লেখে শৰণীয়া তেওঁলোকক বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট তেওঁলোকে লিখিছে মেমনৰ কপি আছে মই দিব পাৰিম তেওঁলোকৰ কি লিখিছে যে অকল আমাৰ বড়ো কছাৰী মূলৰ মানুহ হয় আজি কৈছে ঠিক আছে মই সেইকাৰণে কৈছোঁ বিনীতা ডেকা আমি আনিছোঁ তেওঁ ফেঙুৱা ৰজা বংশধৰ তেওঁলোকৰ ব্ৰিটিছৰ দিনত তেওঁলোকৰ মানে আটাঘৰত মৰ্যাদা আছে ঠিক আছে গতিকে তেওঁলোকৰ 500 বছৰ হিষ্ট্ৰী আছে হয় নৱসেনা বাপেক আটাঘৰ নাম আছিল চেল্লা বেল্লা কোনো উপাধি নাছিল ফাদাৰ কোনো লেখা পঢ়া নাছিল আৰ্মি হৈছিল এইবোৰ কোনো চাৰ্টিফিকেট দৰকাৰ নাই আমি ক'ৰ পৰা আনি দিম এইটো চৰকাৰে হেন দিব লাগে তেওঁলোকে আমাক জমা দি গ'লে চৰকাৰে নিজক জমা দিব পাৰে মই সেইকাৰণে কৈছোঁ নৱসেনাৰ যিটো খেলা খেলিছে নৱসেনাৰ লগত নহয় অসমবাসীৰ ওপৰত খেলিছে অসমবাসী কাৰণ এই কছাৰী মূলৰ যিখিনি মানুহ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিলে সেইসকলে হ'ল মানে কি কয় এই বড়ো কছাৰী মূলৰ মানুহ এইবিলাক বেলেগ একো নহয় হয়তো কিবা কাৰণত তেওঁলোকৰ অলপ ভাষাটো অলপ মিচিং হৈছে অলপ বেলেগৰ সংস্কৃতি অলপ আদান প্ৰদান সেইটো কোনো সন্দেহ নাই কিন্তু অলপ ট্ৰাইবেল হয় গতিকে আপুনি কি কছাৰীবিলাক ক'ব নেকি যে আপোনালোকে কছাৰী অসমীয়া নহয় আপোনালোকে ক'ব নেকি যে মাইনৰিটি মানুহ যে আপোনালোকে অসমীয়া নহয় আপোনালোকে মুছলিম হয় গতিকে এই ধৰণৰ কথাখিনি যোনে খেলিছে যোৱা দিনটো মই আদালতক কোৱা নাই কিন্তু অসম আৰু অসমবাসীৰ কাৰণে এটা কলংকিত হৈ অধ্যায় ল'ব আৰু সেই দিনটোত যিসকলে নায়ক বুলি কৈছে নিজকে অহা দিনত তেওঁলোকে সলনাই মই আজি কথা কৈছোঁ আৰু হীৰাখনৰ লগত চেলেঞ্জ নকৰিব কৈছোঁ দেখা যাওক কি হয় আৰু কালি ফাইনেলটো হ'ব স্কুটিনিত এতিয়া আমাৰ এজনৰ দিকে নে 3জনৰ দিকে 3জন দিয়া আছে প্ৰথম কথাটো কৈছোঁ মই যে আমিতো আমাৰ প্ৰচেষ্টা শেষলৈকে যুঁজ দিয়া নাই সেইকাৰণে আমি শেষলৈকে যুঁজ দিছোঁ আৰু সেইকাৰণে আমি বাকী যাৱতীয় যিখিনি এৰেঞ্জমেণ্ট হ'বলৈ কৰা হৈছে গতিকে আপোনালোকে আজি ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে আজি ভালে খালি যাতে আমি হেৰি হ'ব আৰু যদি কিবা কাৰণ নহয় আমাৰ 2জন আছে অলৰেডি 2জনৰ কথা পতা আছে আমি যাক ক'ম অলৰেডি আমাক ডিচিশ্যন দি দিছে তেওঁৱে মানে কেন্দ্ৰীয় আমাৰ 2ও বেয়া কেন্দ্ৰীয় নহয় বিনীতা ডেকাটো নিজে ইঞ্জিনিয়াৰ মানুহ ইয়াতে কোকৰাঝাৰ CIT পঢ়ি গৈছে পাঞ্জাৱৰ পৰা ইঞ্জিনিয়াৰিং কৰিছে আমাৰ নিজৰ ভতিজী বুলি ক'ব পাৰে কিন্তু তেওঁলোকৰ বংশটো ওলাবি তেওঁলোক আমাৰ ফেঙুৱা ৰজাৰ বংশধৰ অৰ্থাৎ আমাৰ সেই গোটেই পাতটো তামোলপুৰৰ পৰা ধমধমৰ পৰা বাগান পৰা এইফালে গোটেই পাতটো বড়ো অঞ্চলত ফেঙুৱা ৰজা আছিলে কওঁতে উত্তৰ পা বুলি ক'ব পাৰে আৰু অৰিজিন কছাৰী মানুহ তাত কোনো সন্দেহ নাই পৰৱৰ্তী সময়ত অলপ ভাষা ভাষা কৰি লৈছে বেলেগ কথা দ্বিতীয়তে আমাৰ ঘনশ্যাম দাসৰ আৰু আমি বেলেগকৈ ক'ব দৰকাৰ নাই তেওঁ কোন কি কিহত বিখ্যাত আচলতে নিজেও জানে সেইকাৰণে 2জনৰ কেণ্ডিডেট দিব দিয়া হৈছে আৰু আমি ভাবোঁ যে কেণ্ডিডেট হয়তো আমাৰ 3জনৰ এক্সে হ'ব আৰু 3জন এক্সলৈ ক'ব লগা নাই 2জনে উদ্যোগ কৰিব আৰু মই এটা কথাই দিছোঁ যে পাৰ্চনেলি আমি কাকো হেৰি বেয়া পাই ভাল পাই লাভ নাই ঠিক আছে আমি কেনেকৈ প্ৰচেছ দি যাব লাগে আমি ভাবোঁ যে নৱসেনা যদি থাকে কেণ্ডিডেট থাকে আৰু আমাৰ ৰাইজ থাকে তেতিয়া কোনো আমাক হাৰাব নোৱাৰে 2এটা ইফাল ক'ব কিবা কৈ থাকক ব্ৰজেন মহন্তক আমি কিমান সন্মান দিছিলোঁ কিন্তু তেওঁলোকে আজি আমাৰ ৰাইজত দুখৰ দিছে তেওঁলোকে এটা সহানুভূতি শক্তিৰে ক'ব লাগিছিল তেওঁ জানে বিশেষকৈ বেলেগে নাজানিছে ঠিক আছে বেলেগে নাজানে তেওঁতো জানে যে এই ৰাইজখিনি কি কাৰণত ইমান দিন ধৰি এনেকৈ সংগ্ৰাম কৰি আছে নহয় কিন্তু তেওঁ নিচিনা মানুহজনে এনেকুৱা কৈ হ'ব হয় কেতিয়াবা পাৰ্টি বদলি হয় আমাৰতো বহুত মানুহ আজি BPF কৈছে তেওঁলোকেও কৈছে যে আমি আছোঁ আৰু তেওঁ কালি বিজেপিত গ'ল বুলি যে এনেকুৱা হ'ব লাগে ঠিক আছে গতিকে এনেকুৱা মানুহবিলাক আমি কিছুমান মানে ভুল যিয়ে নহওক বিপদৰ সময়ত আমাৰ লগত আহিলে আমি হয় নহয় বোলে কলকাতা এডাল পালেও আমাৰ এনেকুৱা যিয়ে নহওক হয় যিয়ে নহওক আপোনালোকে এইটো খবৰে দিয়ক যে আমাৰ নমিনেশ্যন হৈছে আজি বাকী কথাখিনি কালি আল্লাহ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব কোৰ্টক আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ কোৰ্টে কি কয় যি ডিচিশ্যন আমি বেয়া পোৱা নাই আৰু মই আজি এটা কথা কৈছিলোঁ যোৱাকালি দিনটো অসমৰ সমাজ জীৱনত এটা কলংকিত অধ্যায় বুলি ৰৈ আছে মই ইয়াত কোন দুখী মই কোৱা নাই সিদিনা যিয়ে হাঁহিছে তেওঁক কিন্তু এটা দিনত ৰাইজে একদম মানে নহয় জোতা চেণ্ডেল পিন্ধাব ঠিক আছে কাৰণ নৱসেনাই এই সমস্যাটো কিহৰ কাৰণে আছে ৰাইজৰ ওচৰত খাৰা হোৱাৰ কাৰণেহে
হয় নহয় ৰাইজৰ ওচৰত খাৰা হোৱাৰ কাৰণে আজি এটা নহয় 5টা পৰ্যায়কে জমা দিছে আজি মই কোৱা নাছিলোঁ বহুতে ভাবি আছিল যে তেওঁ একোৱে কৰা নাই হেৰি কৰা নাই আমি যে ক'ত যুঁজি আছোঁ আজিও শেষলৈকে যুঁজি আছোঁ আজি আমি দিল্লীৰ পৰা উকিল মাতি আনিব লগা হৈছে হয় নহয় আমাৰ নিজৰে গাড়ী ভাড়া নাই তথাপিতো আমি এইবিলাক এৰেঞ্জ কৰিব লগা হয় নহয় গতিকে এই যে জ্বালা যন্ত্ৰণা দিছে আৰু এই মানুহখিনি যিখিনি আজি চৰকাৰে হৰণীয়া বুলি স্বীকৃতি সেই মানুহখিনি কি ভুল কৰিছিল আজি সেই মানুহখিনি গোটেই সমাজ জীৱন বনোৱাৰ কাৰণে হেৰি কৰিছিলে কালি সেই মানুহখিনি বেছিকৈ আলফাত আছিল সেইকাৰণে মানুহখিনি আচুত আছিল মেইন ষ্ট্ৰীমৰ লগত আছিল বড়োলেণ্ড বিশ্বা মানুহটো ভাল হৈ গ'ল কোনোবা মিচিংলেণ্ড বিশ্বা মানুহটো ভাল হৈ গ'ল কিন্তু যি সদায় অসমীয়া কথা কয় সেইবিলাক মানুহ বেয়া হ'ল বোলে সেইকাৰণে কৈছোঁ ইতিহাসত একদিন হ'লে এইখিনিবিলাক মানুহ কি দেখা যাব ঠিক আছে ছাৰ এতিয়া মানে ৰাইজৰ পৰা তাৰমানে কৈ আছে যে এতিয়া BPO হ'ল BPLৰ কেণ্ডিডেট হ'ল এতিয়ালৈকে আমাৰ হীৰা-হৰণী আহি পোৱা নাই গতিকে ৰাইজক আপুনি কি ৰাইজক এইটোৱে মেছেজ দিছোঁ যে আপোনালোকৰ কাৰণে আমি ইয়াত যুঁজি আছোঁ এওঁলোকে জানে যে নৱসেনা থাকিলে নিশ্চিতভাৱে এওঁলোকে জিকিব নোৱাৰে সেইকাৰণে তেওঁলোকে আমাক বাধাই দিয়াৰ চেষ্টা কাৰণে এওঁলোকে বাৰে বাৰে কৈ আছে শেষ পৰ্যায়লৈকে সিহঁতে বাধা দিছে আপোনালোকে দেখিছে যোৱাকালি আমাৰ জাষ্টিছ চাহাবে কি বুলি কৈছে 5 মিনিটত আপোনালোকে অৰ্ডাৰ কৰিব পাব 2টা বজালৈকে অৰ্ডাৰ কৰি হাততে পৰা নাই এতিয়াও কিজানি ফৰ্মেলি আপলোড কৰা নাই আপোনালোকে চাওক 5 মিনিটত দিম বুলি কৈছে কাৰণ কিছুমানে জানে যে এতিয়াই যদি দি দিয়ে কোৰ্টৰ আপিল কৰিব পাৰিব আজি ৰাতিপুৱা এইটো হেয়াৰিং হৈ কিনে আমাক আকৌ ষ্টে দি দিব এই ধৰণৰ কৌশলবিলাক গতিকে সেইকাৰণে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজি আছোঁ আপোনালোকে য'তে আছে কুশলে থাকক আপোনালোকে এটা কথাই জানিব লাগে যে হীৰা-হৰণী আপোনালোকৰ আছে আছিল আৰু ভৱিষ্যতেও থাকিব আৰু আমি সেইকাৰণে লাষ্ট পৰ্যায়লৈকে যুঁজি আছোঁ কালি আমাৰ লাষ্ট দিন কালি 24 ঘণ্টা যদি ভালে ভালে যায় তেতিয়াহ'লে আৰু নিশ্চিত কাৰণ আমি ৰাইজৰ ওচৰত যাওঁতে ৰাইজেতো আমি চিনি জানি নাপাওঁ মানুহ নহয় ৰাইজৰ ওচৰত যাম আৰু আমি যাব নাপাওঁ আমাৰ কেনেকৈ যাব হয় নহয় যদি আমাৰ কিবা নহয় আমি নিজেও যাম কোকৰাঝাৰ সিহঁতে যিটো পলিচি লৈ যায় সেই পলিচি আমি খতম কৰিব লাগে